নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জিতু এগ্ৰিকালচাৰ এণ্ড ফাৰ্মিংলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই আহিছোঁ এটা কলৰ বাগানত, যিটো নেকি গোৱালপাৰা জিলাৰ অন্তৰ্গত জনাইমাৰী গাঁৱৰ এজন সফল খেতিয়ক কৰ্ণ ৰায়দেৱে কৰিছে। তেখেতে যোৱা বছৰ অমিতা খেতিৰ বাবে বঁটা সম্বৰ্ধনা পত্ৰ পাবলৈও সক্ষম হৈছিলে। এজন সফল খেতিয়ক। বলকচোন আমি তেখেতৰ কলৰ বাগানটো দেখাবলৈ চেষ্টা কৰোঁ। এয়া হৈছে তেখেতৰ কলৰ বাগানৰ দৃশ্য। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক আপোনালোকে, তেখেতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই কলৰ খেতিটো কৰিছে। সুন্দৰ হৈছে চেহেৰাবিলাক, আৰু এক ডেৰ মাহৰ ভিতৰত এই কলসমূহ ওলাবলৈ আৰম্ভ কৰিব নিশ্চয়। এয়া চাওক বন্ধুসকল, কি সুন্দৰ চেহেৰা। আৰু এইপিনে তেখেতে কবিৰ খেতি কৰিম বুলি মোক জনাইছে। বন্ধুসকল, সাধাৰণতে আমি আমাৰ অঞ্চলত যিবিলাক খেতি কৰা আমি দেখিবলৈ পাওঁ, প্ৰায় বেছিভাগ খেতিয়েই ৰাসায়নিক দ্ৰব্য বা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰ কৰি কৰা আমি দেখিবলৈ পাওঁ, যিটো নেকি মানৱ দেহৰ বাবে অতি ক্ষতিকাৰক। কিন্তু কৰ্ণ ৰায়দেৱে সেইটোকে নকৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই খেতিসমূহ কৰি তেখেতে নিজে এজন আদৰ্শ হ'বলৈ সক্ষম হৈছে। এয়া চাওক, এয়া তেখেতে অকল খালি গোবৰ সাৰ ব্যৱহাৰ কৰিয়ে এই খেতিটো কৰিছে, তথাপিও বহুত ভাল হৈছে। এয়া চাওক, কিছুমান গছত কল ফুল ওলাবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, কি সুন্দৰ চেহেৰা। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপুনি আগতে চাব পাৰে। তো বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ।